বন্দিতাৰ ৰুমত বাস আউটফিটটো মই আপোনালোকক পিছত দেখাম বাৰু এইটো কাৰ হয় মাইনা খিচিৰি খালা কাৰ হয় এইটো তাতে বলা আমি ফটো উঠিম এতিয়া গম পাই মই পাহৰিছে বাই ফ্লৰেন্স হাই তুমি বহুত আগত আছে পিছুৱাই যোৱা চাও তোমাৰ আউটফিটটো নকৰো তুমি দেবু ডাক লৈ আহিবা তোমাৰ আউটফিটটো দেখুৱা ও এই ঢেৰেকনি বৰষুণত কোনে সৰস্বতী পূজাত আহে এইকেইটা তুমি আৰু মই ঢেৰেকনি মাৰি আছে তথাপি সিহঁতৰ কাণ সাৰ নাই এইটো মেইন কিন্তু মানে পূজা মানে শ্ৰেষ্ঠ বুলি এটা বাক্য আছে বুজিছেনে আপুনি মাইনা তোমাৰ ঠাণ্ডা লগা নাই মই চুৱেটাৰ পিন্ধি আহিছোঁ ভাই তোমালোকৰ দৰে শ্লিভলেছ পিন্ধি অহা নাই ইউনিভাৰ্চিটিৰ লাষ্টটো সৰস্বতী পূজা তোমাৰ মই তাক ৰিপ্লাই কৰিলোঁ যেনিবা মই খালি এজ এ ফ্ৰেণ্ডে ৰিপ্লাই কৰিছোঁ কিবা ক'বা নেকি ৰবা মানুহে পেঞ্চিল কেনেকৈ পিন্ধে মোৰ এইযোৰ চেণ্ডেলতে একদম ধোঁৱা ওলাই গৈছে আজি তোমাৰ সৰস্বতী পূজাৰ অনুভৱ কেনেকুৱা আজি ভাল লাগিছে আৰু কিন্তু ঠাণ্ডাত এনেকৈ ইমান ভাল নালাগে বহুত টেষ্টি হেৰি গাৰ্লছ হোষ্টেলৰ মই কৈছিলোঁ নে টেষ্টি হ'ব মই গেৰাণ্টি দিছিলোঁ আৰু এয়া হৈছে এতিয়া আমাৰ সৰস্বতী পূজাৰ এণ্ডিং হ'ল এওঁ এনেকৈ আছে আৰু মই চেঞ্জ কৰিলোঁ এতিয়া ঘৰ গৈ বিচনা আৰু ব্লেংকেটখন পালেহে ৰক্ষা আৰু ম'ম' কি ম'ম' লৈ যাম গৈ পেলাই খাম মেগীও লৈ যাম জ্বলা দি খাম এইটো সৰস্বতী পূজা কিন্তু সদায় মনত থাকিব দেই একদম বাই